নমস্কাৰ বন্ধুসকল, মই এতিয়া সামাজিক ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। আচলতে কিছুমান কথা যদিও শুনাত শুহুতীয়া, অপ্ৰিয় হ'লেও সত্য। এবাৰ আপোনালোকেও শুনক। ইঞ্জিনিয়াৰ কি ব্ৰেইন নাই নেকি? কিহৰ কাৰণে পঢ়িছিলে? ইঞ্জিনিয়াৰ কিহৰ কাৰণে পঢ়িছিলে? অভদ্ৰ নেকি তেওঁ? তেওঁৰ ব্ৰেইন নাই? পানী ক'ত পঠাব লাগে, ক'ত পঠাব নালাগে? বিভাগকেইটাৰ নাম হৈছে গুৱাহাটী পপীয়া নিগম, আৰু এটা বিভাগ আছে সেইটো হৈছে আপোনাৰ PWD বুলি যোনটো কয়, লোক নিৰ্যাতন বিভাগ। তাৰপিছত এটা আছে GMDA, যোনটোক অসমীয়াত আমি কওঁ এই কি বুলি কয়, গুৱাহাটী অধঃপতন দপ্তৰ। তাৰপিছত তেওঁলোকক কণ্ট্ৰল কৰিবলৈ আৰু এটা বিভাগ আছে, সেইটো হৈছে ডিপাৰ্টমেণ্ট অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ, চমুকে ধদুৱা নে দহুৱা বুলি কয়। এইকেইটা বিভাগৰ ওপৰত নিৰ্ভৰ কৰি যদি আমি ভাবোঁ যে গুৱাহাটীৰ বানপানীৰ সমস্যাৰ সমাধান হ'ব, তেতিয়াহ'লে একদম ভুল ভাবা হৈছে। আৰু এই গোটেইকেইজন এই গাধা মিনিষ্টাৰজনক, তেওঁ বোলে মন্ত্ৰী, তেওঁৰ কথাখিনি শুনক। হেলিকপ্টাৰেদিতো নলা কিমান জাম হৈ আছে এইটো আমি চাইছিলোঁ, ক'ত ক'ত বন্ধ হৈ আছে চাইছিলোঁ। বাহিনীৰ ওপৰত গুৱাহাটীত থকা নদী নৰ্দমাবোৰ যদি ক'ৰবাত ইনক্ৰ'চ হৈছে আৰু প্ৰয়োজন আছে যে এইটো ইনক্ৰ'চমেণ্ট হাতাই নিদিলে কৃত্ৰিম বানপানীটো আমি কমাব নোৱাৰিম, তেতিয়াতো কৰিব লাগিব। এইটোতো উপায়হীন হৈ কৰিব লাগিব। উপায় কি আছে তাত? যেতিয়ালৈকে এনেকুৱা শাসকবিলাকৰ হাতত শাসন থাকিব, তেতিয়ালৈকে উন্নয়ন কেতিয়া নহ'ব। এইকেইটা বিভাগক আমি ধন্যবাদ জনাইছোঁ যে তেওঁলোকে বছৰি বছৰি এফুট ডেৰ ফুটকৈ পানী ইয়াত আমাক বহাব পৰা ব্যৱস্থাটো কৰি দিছে, আৰু খুব ধুনীয়াকৈ এটা নাও চলাব পৰা কৰি দিছে। চ' তেওঁলোকক আমি এতিয়া সঁচা কথাটো হ'ল যে যিবিলাক সচৰাচৰ আমি ইঞ্জিনিয়াৰ বুলি কওঁ, ইঞ্জিনিয়াৰ বুলি ক'লেই বুজি পায়, অসমীয়াত অভিযন্তা, যিবিলাক ইঞ্জিনিয়াৰ, আচলতে ইঞ্জিনিয়াৰবিলাকৰ যিটো কাম, তেওঁলোকে পঢ়ি শুনি ৰাজ্যৰ বিকাশৰ কাৰণে, দেশৰ কাৰণে যিখিনি কৰণীয় আছিল, সেইখিনি এক প্ৰকাৰ নেতা মন্ত্ৰী আৰু ঠিকাদাৰৰ ওচৰত বিক্ৰী, যাৰ ফলত আমাৰ গুৱাহাটীৰ এই যিটো বানপানীৰ সমস্যা, সেইটো এতিয়ালৈকে সমাধান কৰিব পৰা নাই। প্ৰথম কথা চাওক, এই বানপানীৰ সমস্যা যদি সমাধান উলিয়াবলগীয়া হয়, তেতিয়াহ'লে প্ৰকৃত কাৰণটো উলিয়াব লাগিব। বানপানী হোৱাৰ উদ্দেশ্য কি, কাৰণ কি? বৰষুণ আজিৰ পৰা 20 বছৰ আগতেও আছিল, এতিয়াও আছে। 20 বছৰ আগতে যিবিলাক ৰাস্তাৰে গাড়ী মটৰ চলাচল কৰিব পৰা নাছিল, এতিয়া সেইবিলাক ৰাস্তা পকী হ'ল। মুঠতে চাওক, বাহিৰে ৰং চং ভিতৰে কোৱা বাতৰিমূলক যিটো উন্নয়ন, এই উন্নয়নটোৱে একমাত্ৰ কোনোবা মন্ত্ৰী, কোনোবা বিভাগৰ মুৰব্বী, কোনোবা ইঞ্জিনিয়াৰ, তেওঁলোকক গুৱাহাটীত মাটি কিনাৰ সুবিধা কৰি দি আছে, আৰু নেতা মন্ত্ৰীবিলাকক সহজতে টকা উপাৰ্জন কৰাৰ ব্যৱস্থা কৰি দি আছে। ইঞ্জিনিয়াৰ হ'লেই নহ'ব, ইংলিছত ABCটো পকুৱাই দিলেই নহ'ব, কম্পিউটাৰটো চলাইলেই নহ'ব, কাৰণ যিটো সামাজিক যিটো যন্ত্ৰণা, আজি এই গোটেই গুৱাহাটীবাসীয়ে যিটো কৃত্ৰিম বানৰ যিটো উপদ্ৰৱত জীয়াবলগীয়া হৈছে, এজাক ডাঙৰ বৰষুণ আহিলেই ৰুক্মণীগাঁও, হাতীগাঁও, মালিগাঁও, যিটো আমাৰ নেশ্যনেল হাইৱে, আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো সগৌৰৱে কয়, যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কথা কয়, তেওঁ যি ডেভেলপমেণ্ট কৰিছে, সেই ডেভেলপমেণ্টত মই ভাবোঁ 50%ও ছাকচেছফুল নহয়। কাৰণ প্ৰত্যেকটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ এটা দীৰ্ঘদিনীয়া পৰিকল্পনাৰ প্ৰয়োজন। আজি চাওক, গুৱাহাটীৰ পানী উলিয়াব পৰা যথেষ্ট ৰাস্তা আছে। অকল অনিল নগৰ বা নবীন নগৰত বানপানীটো বেছি হোৱাৰ কাৰণে কেইটামান পাৱাৰ পাম্পৰ জৰিয়তে এই অঞ্চলৰ পানীখিনি ডাঙৰ ড্ৰেইনটোত পেলালেই বানপানীৰ সমস্যা সমাধান নহয়। এটা পাকী নলা বনালেই বানপানীৰ সমস্যা সমাধান নহয়। মূল কথাটো হৈছে, যিসমূহ ইঞ্জিনিয়াৰে, যিসমূহ আৰ্কিটেক্সাৰে এই ডিজাইনসমূহ কৰে, তেওঁলোকৰ কোনো আৰ্কিটেক্সাৰ হোৱাৰ যোগ্যতা নাই। কাৰণ আমি জানো, আমি সৰুৰ পৰা দেখি আহিছোঁ, ৰুক্মিণীগাঁও সেই অঞ্চলটো দ অঞ্চল। গতিকে সেই দ অঞ্চলত 4 ফুট, 8 ফুট, 10 ফুট, 20 ফুট নালা বনালে হ'ব কি? পানীটো ওলাই যাব ক'ত? গতিকে পানীটো ওলাই যোৱাৰ সুনিশ্চিত ব্যৱস্থা এটা হ'ব লাগিব। আজি বিজ্ঞানৰ যুগত
যিটো বাঢ়নি নৈ আৰু যিটো ৰুক্মিণী গাঁৱৰ নালা, এই দুটা যদি আমি লেভেল কৰি চাওঁ তেতিয়াহ'লে সম্ভৱতঃ বাঢ়নি নৈতকৈ ৰুক্মিণী গাঁৱৰ সেই অঞ্চলৰ নালাসমূহ বেছি দ, যাৰ বিনিময়ত পানীটো ওলোটাকৈ সোমাই আহে। যদি আজিৰ পৰা 20-30 বছৰ আগত বানপানীৰ সমস্যাৰ কাৰণে সুঁতি নৈসমূহত যদি ছুইচ গেট লগাব পাৰিছিলে, এতিয়া গুৱাহাটীখনত তেনেকুৱা অত্যাধুনিক প্ৰযুক্তিৰে অত্যাধুনিক চিন্তাধাৰাৰে সেইসমূহ কাম যদি কৰিলেহেঁতেন আজি গুৱাহাটীবাসী ৰাইজে ইমান কষ্টত ইমান জীয়াতু ভুগিব নালাগিলেহেঁতেন। প্ৰথম কথা, ইঞ্জিনিয়াৰসমূহৰ এটাই কাম, যেতিয়া বিভাগৰ হাতত পইচা থাকিব বিভাগবিলাকে এটাই কাম কৰে কি, তেওঁলোকে টকাখিনি ক'ত কিমান ইউটিলাইজ কৰিব, ক'ত নিজৰ কিমান পাৰ্চেণ্ট আহিব, সেইসমূহ বিষয়ৰ ওপৰত ইঞ্জিনিয়াৰবিলাকক প্ৰাধান্য দিয়ে। তেওঁলোকক সেইমতে তেওঁলোকক কোটেশ্যন বনাবলৈ কয়। 10 লাখ টকাৰ কাম কৰিলে কিমান পাৰ্চেণ্ট আহিব, কিমান পাৰ্চেণ্ট তেওঁলোকৰ মেটেৰিয়েলছ লাগিব, কিমান পাৰ্চেণ্ট ঠিকাদাৰৰ লাভ হ'ব, কিমান পাৰ্চেণ্ট সেই বিভাগৰ অধ্যক্ষৰ লাভ হ'ব, কিমান পাৰ্চেণ্ট বিভাগৰ মন্ত্ৰীক দিব লাগিব। ইঞ্জিনিয়াৰবিলাকৰ কাম হৈছে সেইটো। কাৰণ তেওঁলোকে আমাৰ এই যিটো পৰিৱেশ, আমি যে আজি জীয়াটোত ভুগি আছোঁ, তেনেকুৱা জীয়াটোত তেওঁলোকে ভোগা নাই। তেওঁলোকে এইবিলাক গম নাপায়। তেওঁলোকে কোনোবাই লণ্ডনত গৈছে, কোনোবাই আমেৰিকাত গৈছে, কোনোবাই ক'ৰবাত গৈছে, গৈ তেওঁলোকে অভিযন্তাৰ যিখন চাৰ্টিফিকেট সেইখন লৈ ঠিকে আহিছে। আহি পেলাই কি কৰিছে, কোনোবা এটা কনষ্ট্ৰাকশ্যন কোম্পানীৰ লগত টাই আপ হৈ পেলাই তেওঁলোকক ইণ্টাৰ্ণশ্বিপ কৰিব দিয়া হৈছে। তেওঁলোকে ইণ্টাৰ্ণশ্বিপ কৰিছে। ইণ্টাৰ্ণশ্বিপ ক'ত কৰিছে, তেওঁলোকে কেনেকুৱাকৈ সেই ৱালখন বনাব, ক'ত কেনেকুৱা ৰড লাগিব, কিমান কুইণ্টেল ৰড হ'লে কিমান ফুট কভাৰ কৰিব, তেওঁলোকে সেইবিলাক কেলকুলেশ্যন শিকিছে। কিন্তু তেওঁলোকে কেলকুলেশ্যনৰ সলনি অসমৰ জলবায়ুত, অসমৰ এই অভাৱনীয় পৰিস্থিতিৰ মাজত থকা মানুহবোৰৰ আৱেগ অনুভূতিৰ ওপৰত ৰিচাৰ্চ কৰি যদি গুৱাহাটীত সেই নলাসমূহ প্ৰস্তুত কৰিলেহেঁতেন, তেতিয়াহ'লে হয়তো আজি গুৱাহাটীবাসী ৰাইজে কিছু হ'লেও কৃত্ৰিম বানৰ পৰা উপকৃত হ'লহেঁতেন। এতিয়া প্ৰথম কথা চাওক, কাম কেতিয়াও ইঞ্জিনিয়াৰে নকৰে। তেওঁলোকে লেপটপ ল'ব, কাগজ ল'ব, কলম ল'ব, ডাইৰেকশ্যন দিব, আৰু তেওঁলোকৰ ডাইৰেকশ্যন মতে সাধাৰণ বনুৱাবিলাকে, মিস্ত্ৰীবিলাকে কাম কৰিবলৈ বাধ্য। তেওঁলোকৰ টাৰ্গেট এটা, যদিহে আমি ঠিকাদাৰক কিছু পাৰ্চেণ্ট ৰাহি কৰি দিব পাৰোঁ, আমি কিছু পাৰ্চেণ্ট ল'ব পাৰোঁ। গতিকে তেওঁলোকৰ টাৰ্গেট সেইটোৱে, ঠিকাদাৰক বচাব লাগে, নিজৰ কমিশ্যন ল'ব লাগে, আৰু কামখিনি সময়ত হ'ব লাগে, বিলখন ওলাব লাগে, বাছ ইঞ্জিনিয়াৰক খেলা খতম। তাৰপিছত বানপানী আহিব, সেই অঞ্চলৰ ৰাইজে ভুগিব। মানুহক দেখাই নেতা মন্ত্ৰীবিলাকে ক'ব আমি এইটো কৰিলোঁ, আমি সেইটো কৰিলোঁ, আমি এইটো উন্নয়ন কৰিলোঁ, আমি সেইটো উন্নয়ন কৰিলোঁ। দাদা এজনে নিউজত কৈছিলে তেওঁলোকে বানপানীৰ সমস্যাৰ কাৰণে পুখুৰী খান্দিব পাৰে, কিন্তু বাঢ়নি নালা খান্দিব নোৱাৰে। কিয় খান্দিব? যদি গুৱাহাটীত বানপানীৰ সমস্যাই নাথাকে, বানপানীৰ নামত চেংচন হৈ টকাবিলাক ক'ত ইউটিলাইজ কৰিব, পাৰ্চেণ্টেজ কেনেকুৱাকৈ ওলাব? গতিকে যিবিলাক কামত তেওঁলোকৰ পাৰ্চেণ্টেজ ভাল, যিবিলাক কাম বছৰি বছৰি কৰিব পাৰি, ঠিক তেনেকুৱা কামসমূহ এনেকুৱাকৈ কৰি তেওঁলোকৰ নিজৰ মুনাফাৰ কাৰণে সমগ্ৰ গুৱাহাটীবাসী ৰাইজক জীয়াটোত ভোগাই আছে। মই কৈছোঁ শুনক, বানপানীৰ সমস্যা সমাধানৰ কাৰণে যদি কিবা উন্নয়নমূলক কাম কৰিবলগীয়া হয়, তেতিয়াহ'লে কমচে কম সেই অঞ্চলৰ 40% মানুহৰ লগত সেই সমস্যাখিনিৰ বুজ ল'ব লাগিব। তেওঁলোকে কি উপদেশ দিয়ে, তেওঁলোকে কি কয়, কেনেকুৱাকৈ কৰিলে সেই সমস্যাটো সমাধান হ'ব, তেওঁলোকৰ পৰা কিছু দিহা পৰামৰ্শ ল'ব লাগিব। যদি বিভাগৰ মন্ত্ৰীৰ কথা মতে, যদি বিভাগৰ অধ্যক্ষৰ কথা মতে, যদি ঠিকাদাৰৰ কথা মতে যদি কাম হয়, মিনিংটো কি? আমি টেক্স দি আছোঁ, আমাৰ পইচাৰে চৰকাৰে উন্নয়ন কৰি আছে, প্ৰতি বছৰে কৰিছে, কৰি আছে। এটা ৰাস্তা আজি বনাইছে, এসপ্তাহ পিছত খান্দিছে। এইটো নালা আজি বনাইছে, নেক্সট নালাটো জাম হৈছে।
কাৰণ যিটো লেভেলিং হ'ব লাগে, লেভেলিং, এতিয়া ধৰক মই ৰুক্মিণী গাঁৱৰ প্ৰসংগত আহিছোঁ, ৰুক্মিণী গাঁৱৰ পানীটো ক'ত যাব? বাঢ়নি নদীৰে সেই পানীখিনি নিশ্চিতভাৱে আমাৰ শিলহাকো বিলত যাব। গতিকে শিলহাকো বিললৈ যোৱা সেই ৰাস্তাটো, সেই বাঢ়নি নৈখন মন্ত্ৰী ৰাগনীয়া কোৱা মতে হেলিকপ্টাৰত চালে নহ'ব। যদিহে প্ৰকৃতাৰ্থত সমাজসেৱক ৰাজনীতিবিদ নহয়, তেতিয়াহ'লে সমাজৰ উন্নয়ন নহ'ব, উন্নয়ন হ'ব ৰাজনীতিবিদৰ। ৰাজনীতিবিদৰ লক্ষ্য আৰু উদ্দেশ্য এটাই, তেওঁলোকক শাসন লাগে। শাসন মানে টকা ঘটাৰ যন্ত্ৰ, টকা ঘটিব লাগে। গুৱাহাটীত, ভাৰতৰ বিভিন্ন চহৰত তেওঁলোকৰ সা সম্পত্তি হ'ব লাগে, তেওঁলোকৰ হস্পিটেল হ'ব লাগে, কলেজ হ'ব লাগে, তেওঁলোকৰ স্কুল হ'ব লাগে। যেতিয়া ডিপাৰ্টমেণ্টৰ 1000 কোটি টকা আহিব, সেই টকাখিনি ক'ত ইউটিলাইজ কৰিব, তাৰে কিমান হাজাৰ কোটি নিজৰ পকেটত ভৰাব পাৰি, এইবিলাকে চিন্তা। গতিকে ৰাইজ সজাগ হ'বৰ হ'ল। যিবিলাক আমাৰ উন্নয়নমুখী কাম, সেই কামবিলাকত কেনেকুৱা ধৰণে কৰিব লাগে, কিমানখিনি চেংচন হৈছে, কি কৰিব লাগিব। যদিও বিভাগে আগবাঢ়ি নাহে, তথাপিতো নিজৰ পদূলিৰ মুখৰ নালাটো বনাওঁতেই হওক, নিজৰ পদূলিৰ মুখৰ ৰাস্তাটো বনাওঁতেই হওক, অলপ সজাগ আৰু সচেতন হ'ব লাগে। এনে বিভিন্ন ক্ষেত্ৰত বহুত মানুহে কোৱা শুনিছোঁ, পলিথিন কেৰি বেগৰ কাৰণে নালাবিলাক জাম হৈছে। চাওক, আজি আমাৰ মানুহবিলাকে পলিথিনবিলাক কিয় পেলাই নালাত? আমি গুৱাহাটীৰ বিভিন্ন অঞ্চলত এতিয়ালৈকে GMCৰ গাড়ীবিলাকে যে জাবৰাবিলাক নিব আহে, তেনেকুৱা গাড়ী দেখাই নাপাওঁ। দিছপুৰ এৰিয়াত আছে, বাকী এৰিয়াবিলাকত আছেনে নাই গম নাপাওঁ। প্ৰথম কথা, যিবিলাক নালা উন্মুক্ত হৈ আছে, সৰু নালাই হওক বা ডাঙৰ নালাই হওক, যদি বৰ্ষাপাৰা ষ্টেডিয়ামৰ যি নালাটো আছে, তাৰ ওপৰত যদি আপোনালোকে খেলাৰ সময়ত বিভিন্ন ৰঙীন কাৰ্পেট জাতীয় এইবিলাক পাৰি দি পেলাই নদীখন দেখা নোপোৱা কৰি দিয়ে, ঠিক তেনেকুৱাকৈ আমাৰ যিবিলাক উন্মুক্ত ডাঙৰ ডাঙৰ নলা আছে, য'ত মানুহবিলাকে প্ৰয়োজনবিলাক পেলায়, বেয়া বস্তুবিলাক পেলায়, তেনেকুৱা নালাবিলাক বন্ধ কৰি দিব নোৱাৰি নেকি? কিমান টকা খৰচ হ'ব? ডিপাৰ্টমেণ্টৰ পৰা কেইখনমান গাড়ী দিছে গুৱাহাটী উন্নয়নৰ, গাড়ীবিলাক কি হৈ আছে, কি হৈ আছে, চলি আছে নে নাই, কোনো খবৰ নাই। গতিকে নেতা মন্ত্ৰী বা বিভাগ, তেওঁলোকে সদায় ৰাইজৰ কাম কৰাৰ কাৰণে তেওঁলোকো ৰাইজৰ শ্ৰমিক, ৰাইজৰ সেৱক। গতিকে তেওঁলোকক মনত ৰখাৰ দৰকাৰ। অকল তেওঁলোকে নিজৰ ছাইডটো ঠিকেই ৰাখি বাকী সমগ্ৰ জনসাধাৰণক বিপদে ঠেলি দিয়াটো যুক্তিসংগত নহয়। উন্নয়ন মানে ফ্লাইঅভাৰ নহয়, উন্নয়ন মানে ৰাস্তা নহয়। নিউজৰ বুম কেইটাৰ আগত উন্নয়ন হোৱা বুলি ক'লেই নহ'ব, সময়ত পৰ্যবেক্ষণ কৰিব লাগিব আপোনাৰ উন্নয়ন কিমান ছাকচেছফুল হৈছে। মই আকৌ এবাৰ কৈছোঁ, যিবিলাক ইঞ্জিনিয়াৰে একমাত্ৰ এখন কোটেশ্যন বনাই নিজৰ পাৰ্চেণ্টেজটো লৈ সৰ্বসাধাৰণ জনসাধাৰণক মাধমাৰ দি আছে, তেওঁলোকৰ নিজৰ মুনাফা আদায় কৰি আছে, তেওঁলোকে এই সস্তীয়া কোটেশ্যন বনাই এই কামবিলাকত এই সস্তীয়া ইঞ্জিনিয়াৰিং কৰাটো বাদ দিয়ক। এইবিলাক বাদ দি আপোনালোকে যিবিলাক গুৱাহাটীৰ যিবিলাক দায়িত্বত আছে, গুৱাহাটীৰ নলা নৰ্দমাবিলাক কামবিলাক যিবিলাকে কৰে, তেওঁলোকক কৈছোঁ আপোনালোকে গাঁৱত যাওক, গাঁৱত যায় গাঁৱৰ যিবিলাক কৃষক আছে তেওঁলোকে ইৰি খেতি কেনেকৈ কৰে এবাৰ প্ৰশিক্ষণ লৈ আহক। পানীবিলাক কেনেকুৱাকৈ ওলাই লৈ যায়, 2 কিলোমিটাৰ 1.5 কিলোমিটাৰলৈকে পানীবিলাক তেওঁলোকে এটা নালা খান্দি লৈ যায়, কেনেকৈ লৈ যায় সেইবিলাক চাই আহক, তাৰ পৰা শিকিব পাৰিব। কাৰণ শিক্ষা আৰু জ্ঞান সমান নহয়।
থিয়ৰী আপোনাৰ যিমানেই নহওক যদিহে আপুনি প্ৰেক্টিকেলি নহয় তেতিয়াহ'লে কাগজ বা কলম বা লেপটপৰ জৰিয়তে সমাজৰ উন্নয়ন কৰাটো পচিবল নহয়। সেই ন্যূনতম জ্ঞান সেইসকল ইঞ্জিনিয়াৰৰ থকা দৰকাৰ যিখিনি আজি জমৰ যন্ত্ৰণা সাধাৰণ শ্ৰমিকসকলে সাধাৰণ জনসাধাৰণে ভুগিবলগীয়া হৈছে। এই গোটেইবিলাকৰ মূৰ আঁৰৰ মানুহবোৰেই হৈছে, এই বিপদত ঠেলি দিয়া মানুহবোৰেই হৈছে একাংশ ইঞ্জিনিয়াৰ, যাৰ ইঞ্জিনিয়াৰিঙৰ দ্বাৰাই নেতা মন্ত্ৰীৰ পকেট গৰম, বিভাগৰ কৰ্তৃপক্ষৰ পকেট গৰম আৰু সৰ্বসাধাৰণ জনতাই এক পেকেট বিস্কুট আৰু এটা পানীৰ বটলেদি কিছু সময়ত সন্তুষ্ট ল'বলগীয়া হৈছে। হাগামোটা বন্ধ কৰিবলগীয়া হৈছে, ঘৰৰ পৰা ওলোৱা সোমোৱা বন্ধ কৰিবলগীয়া হৈছে, ল'ৰা ছোৱালী স্কুল কলেজ বন্ধ কৰিবলগীয়া হৈছে, পাকঘৰত ভাত পানী বনোৱা বন্ধ কৰিবলগীয়া হৈছে। কিহৰ কাৰণে? একমাত্ৰ সেইসকল মূৰ্খ ইঞ্জিনিয়াৰৰ কাৰণে। সাৱধান। ৰাইজ কিন্তু সদায় মনে মনে নাথাকে। যেতিয়া ৰাইজ জাগ্ৰত হ'ব তেতিয়া তোমালোকৰ ভৰিৰ তলৰ মাটি নাইকিয়া হ'ব। ধন্যবাদ। যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব। জয় আই অসম, জয় জুবিন দা।